নমস্কাৰ বন্ধুসকল, বহুতৰে আজব আজব কমপ্লেইন বোলে ভোটাৰ আধাৰ পাছপোৰ্ট থকাৰ পাছতো চৰকাৰে আমাক নাগৰিকৰ চিলমোহৰ মাৰা নাই। আৰে ভোটাৰ আইডিখন কিয় দিছিলে? 5 বছৰৰ মূৰত এবাৰ গৈ আঙুলিত কলা দাগ লগাই সেলফি উঠিবৰ কাৰণে। আৰু আধাৰ কাৰ্ডখন ফ্ৰী চাউলৰ লাইনত কিমান নম্বৰত আছা সেইটো জানিবৰ বাবে। এতিয়া ভোট এটা দি দিছা বুলি দেশৰ ব্ৰেণ্ড এম্বেচাডৰ বনাই দিম নেকি? बात तो सही है। আরে আধাৰ ভোটাৰ কেৱল তোমাৰ একাউণ্টৰ পৰা জিএছটি কাট খাইছে নে নাই সেইটো ট্ৰেক কৰিব বনাইছে। এতিয়া ফ্ৰীতে ডাটাও লাগিব, চাউলো খাবি আৰু নাগৰিকত্বৰো ফুটানি মাৰিবি। লোভৰ কোনো শেষে নাইচোন তহঁতৰ। তই ইণ্ডিয়ান হয় নে নহয় সেইটো তোৰ ডকুমেণ্ট চাই নহয়, তোৰ হোৱাটছএপৰ ষ্টেটাছ চায়ে গম পোৱা যায় তই দেশদ্ৰোহী নে দেশপ্ৰেমী। रुको जरा सबर करो। কেইটামান মগজুহীন প্ৰাণীয়ে আকৌ ইণ্টাৰনেশ্যনেল লজিক লৈ আহে বোলে পাছপৰ্টখন লৈ মই লণ্ডন আমেৰিকা ঘূৰি আহিব পাৰোঁ। সিহঁতে বিশ্বাস কৰে মই ইণ্ডিয়ান বুলি। আৰে সিহঁত হৈছে বুৰ্বক, সেইকাৰণেতো কাগজৰ টুকুৰাত বিশ্বাস কৰে। এইখন হৈছে ডিজিটেল ইণ্ডিয়া, ইয়াত কাগজৰ টুকুৰা নচলে। ইয়াত ফেচবুকত 5 বাৰ কাৰোবাক দেশদ্ৰোহী বুলি গালি পাৰি দিয়া। তোমাৰ পাছপৰ্ট ভিজা লাইফ টাইমৰ বাবে ফ্ৰী।